জান্নাতু তাহতা আকদামিল উম্মাহাত, মার ভৰিৰ তলত আল্লাহ পাকে জান্নাত ৰাখিছে। তাৰ মানে এইটো নহয় এই ভণ্ডটোৱে যেনেকুৱা কৈছে তেনেকুৱা নহয়। আল জান্নাতু তাহতা আকদামিল উম্মাহাত, তাৰ মানে হৈছে মাৰ ভৰিৰ তলত জান্নাত। তোমালোকে কি কৰা? মা দেউতাকক সন্মান কৰা, মৰম কৰা, মা বাবাৰ লগত ভাল ব্যৱহাৰ কৰা, মা বাবাৰ খাই খবৰ লোৱা। কিন্তু এই ভণ্ডটোৱে কি কৈছে? এই হাদিছৰ উল্টা তৰ্জমা কৰিছে। কি কৈছে যে মা বাবাৰ মা দেউতাকৰ ভৰিত ধৰি সালাম দিব পাৰিব, সিজদা কৰিব পাৰিব, বিলকুল হাৰাম, বিলকুল হাৰাম, বিলকুল হাৰাম। কোরআন শরীফত আল্লাহ তাআলাই কৈছে ওয়াসাইনাল ইনসানা বিওয়ালিদাইহি ইহসানা, মানুহসকলক কৈছে তোমালোকে তোমালোকৰ মা দেউতাকৰ লগত ভাল ব্যৱহাৰ কৰা, ইহসান কৰা, মৰম কৰা, সন্মান দিয়া। এইটো কথা কোৱা নাই যে মা দেউতাকৰ ভৰিত ধৰি তোমালোকে চুমা খোৱা। হয়, আমি মা দেউতাকক মৰম কৰি চুমা দিব পাৰিম। ক'ত দিব পাৰিম? কপালত দিব পাৰিম। ক'ত দিব পাৰিম? মূৰত দিব পাৰিম। কিন্তু ভৰিত ধৰা, ভৰিত সালাম কৰা চাইৰম মজবে হাৰাম, 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 হাৰাম। সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে ঘৰত জীৱ জন্তুৰ ফটো ৰাখিব নোৱাৰিব, ৰাখিলে ৰহমতৰ ফিৰিস্তা নাহে। আৰু এই বস্তুৱা কামাল বাজাৰী ভণ্ডটোৱে কি কৈছে? ঘৰত আপুনি যিকোনো ধৰণৰ জীৱ জন্তুৰ ফটো ৰাখিব পাৰিব। এই ভণ্ডটোৰ কথা শুনি আপোনালোক গুমৰাহ হৈ নাযাব। আপোনালোকক মই বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, এই ভণ্ড মস্তফা কামাল বাজাৰীটোৰ পৰা আপোনালোক আঁতৰত থাকক। তাৰ ভিডিঅ' পোৱাৰ লগে লগে ব্লক কৰি দিয়ক। এই মস্তফা কামাল ভণ্ড বাজাৰী, তোক মই কৈ আছোঁ, তোৰ ওচৰত যদি কিবা দলিল থাকে কোরআন শরীফৰ পৰা, হাদিস শরীফৰ পৰা, তই লৈ মোৰ ওচৰত আহিবি। তোৰ যদি হিম্মত থাকে, তত সাহস থাকে, ভণ্ড মস্তফা কামাল ওয়াদা কৰি ওয়াদাৰ ভংগ নকৰিবি। কাৰণ নবীজিয়ে কৈছে ওয়াইদা ওয়াদা আখলাফা, ওয়াদা কৰি দিয়ে ভংগ কৰে মুনাফিক হয়। ওয়াইদা হাদ্দাসা কাযাবা, কথাই কথাই মিছা নকবি। তই বহুত মিছা কথা কোৱা আমি শুনিছোঁ, আমি দেখি আছোঁ। সেইকাৰণে মই তোক কম, এই নম্বৰত যোগাযোগ কৰি তই মোৰ লগত বাহছত বহিবি। চাম তোৰ ওচৰত কি কোরআনৰ পৰা হাদিছৰ দলিল আছে, আমাৰ ওচৰত দলিল আছে। সেইকাৰণে আমি মানুহৰ গাঁৱে গাঁৱে কি তবলিগ কৰি দিওঁ। তোৰ হিম্মত নাই নেকি গাঁৱে গাঁৱে কি তবলিগ কৰিবৰ কাৰণে? আমাৰ নবীজিয়ে তো দাৱত তবলিগৰ মেহনত কৰি আহিছিল। ইয়া আইয়ুহাৰ ৰাসূল বাল্লিগ মা উনজিলা ইলাইকা মিৰ রাব্বিক ওয়া ইন লাম তাফআল ফামা বাল্লাগতা রিসালাতা। আমাৰ আল্লাহে কৈছিল, হে আমাৰ নবী, তোমাৰ ওচৰত মই আকাশৰ পৰা যিবোৰ কথা নাজিল কৰিছোঁ সেই কথাবোৰ তুমি মানুহৰ মাজত পৌঁছাই দিয়া, মানুহৰ মাজত তবলিগ কৰি দিয়া। তোৰ হক সাহস নাই নেকি? আমাৰ ওচৰত বাজাৰী আল্টু ফাল্টু কথা অসমত নচলিব, অসমৰ বাহিৰত যাব লাগিব। আমাৰ এই ধুনীয়া অসম, হিন্দু মুছলিমৰ শান্তি সম্প্ৰীতিৰ যে সেউজীয়া আমাৰ অসম, এই অসমখনত নষ্ট কৰিবলৈ মাত নামাতিবি। তোক মই বাৰ বাৰ সকীয়াই দিছোঁ, এই ভণ্ডামি অসমত নচলিব। মোৰ মৰমৰ যুৱক মুছলমান ভাইসকল, আপোনালোকক মই আহ্বান কৰিম, ইয়াৰ ভিডিঅ' মোবাইলত চোৱাৰ লগে লগে, পোৱাৰ লগে লগে আপোনালোকে ব্লক কৰক। তাক ফ'ল' নকৰিব, তাৰ লগত বন্ধুত্ব নকৰিব। আপোনালোকে নিশ্চিতভাৱে জানে, আপোনালোকৰ জ্ঞান বুদ্ধি বিবেক আছে, আপোনালোকে বুজি পাইছে যে এই মস্তফা কামাল বাজাৰীটো হৈছে ইছলামৰ শত্ৰু, এইটো কাৰোবাৰ দালাল। এই নাস্তিক মুনাফিকে আমাৰ অসমখনক নষ্ট কৰিবৰ কাৰণে আহিছে। সেইকাৰণে মই অসমৰ যুৱকসকলক কওঁ, ইয়াক বয়কট কৰক, ইয়াৰ ভিডিঅ'টো ব্লক কৰি দিয়ক, ইয়াক শ্বেয়াৰ নকৰিব, ইয়াক ফ্ৰেণ্ড নবনাব। কাৰণ এনেকুৱা এটা ফাল্টু, এনেকুৱা এটা বল্টু, এনেকুৱা এটা মুনাফিকক যদি আপোনালোকে ফ্ৰেণ্ড বনায়, বন্ধু বনায়, তেনেহ'লে মনত ৰাখিব, তাক যদি আপোনালোকে ফ'ল' কৰে তেনেহ'লে মনত ৰাখিব কিয়ামতৰ দিনা হাছৰৰ বিচাৰ তাৰ লগত হ'ব। বণ্ড যদি জাহান্নামত যায়, বণ্ডৰ ফলোৱাৰসকলো জাহান্নামত যাব, মুনাফিক জাহান্নামত যাব। মুনাফিকক যিসকলে ফ'ল' কৰিছিল, ফ'ল' কৰাৰ কাৰণে জাহান্নামত যাব লাগিব। এইটো প্ৰকৃতভাৱে মুছলমান নহয়, এইটো মুছলমান নামৰ কলংক। আৰু এইটো বহু ডাঙৰ মুনাফিক। মুনাফিকৰ কেইবাটা আলামতৰ মাজত এটা আলামত হৈছে যি আমানতত খেয়ানত কৰে। ইদা আতুমিনা খানা, যিয়ে আমানতত খেয়ানত কৰে সেই মুনাফিক হয়। ওয়াইদা হাদ্দাসা কাযাবা, যি কথাই কথাই মিছা কথা কয়, তাৰ সব কথা মিছা। সি ক'ৰ পৰা আজাৰী বাজ কৰি আহিছে, এনেই এটা নামৰ পিছত লগাই দিছে আজাৰী, মই তাক লকব দিছোঁ বাজাৰী। 3 নম্বৰ আলামত হ'ল মুনাফিকৰ, 3 নম্বৰ আলামত হ'ল ওয়াইদা ওয়াদা আখলাফা, যিয়ে ওয়াদা কৰি ওয়াদা ভংগ কৰে সেই মুনাফিক হয়। সি আমাৰ ওলামাসকলক কয়, আপোনালোক আহিব, আপোনালোকৰ লগত মই বহিম। তোৰ সাহস নাই নেকি? আমাৰ জয়নগৰ মাদ্ৰাছা, জালালিয়া মাদ্ৰাছাত আহিবৰ সাহস নাই নেকি? তই যে বাৰ বাৰ ওয়াদা কৰ, আকৌ যে ওয়াদা ভংগ কৰি দিয়। নবীজিয়ে কৈছে ওয়াইদা ওয়াদা আখলাফা, যিয়ে ওয়াদা কৰি ওয়াদা ভংগ কৰি দিয়ে সেইজন মুনাফিক হয়। এই 3টা গুণ, মুনাফিকৰ 3টা গুণ এই মস্তফা কামাল বাজাৰীৰ মাজত আছে। সেইকাৰণে আমাৰ মৰমৰ নজৱানসকল, ইয়াক ফ'ল' নকৰিব, শ্বেয়াৰ নকৰিব, মোবাইলত তাক পোৱাৰ লগে লগে বয়কট কৰি একদম উৰাই দিব।